এই ঘৰখনৰ পৰাই কেইদিনমান পূৰ্বে কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ ওলাই গৈছিল ৩৫ বছৰীয়া দুলাল বৰদলৈ। বহিৰাজ্যত কাম কৰিবলৈ গৈ প্ৰায় এমাহ ধৰি নিৰুদ্দেশ হৈ আছে মৰিগাঁও জিলাৰ মেকিৰিভেটা থানাৰ অন্তৰ্গত ভেলাইবৰীৰ দুলাল বৰদলৈ নামৰ এগৰাকী ব্যক্তি। গাঁৱৰে কেইজনমান ব্যক্তিৰ সৈতে অৰুণাচললৈ কাম কৰিবলৈ ওলাই গৈছিল দুলাল আৰু যোৱা বছৰ ১৮ ডিচেম্বৰ তাৰিখে অৰুণাচলৰ টিয়েছা নামৰ ঠাইখনৰ পৰা নিৰুদ্দেশ হয় বুলি লগত যোৱা ব্যক্তিকেইজনে ফোনযোগে জনাইছিল পত্নীক। লগতে তেওঁলোকে অৰুণাচলৰ স্থানীয় আৰক্ষীক জনাই নিজাববীয়াকৈ বিচাৰ খোচাৰ কৰে যদিও বৰ্তমানলৈ কোনো সন্ধান নাই দুলালৰ। লগতে পত্নীয়ে মেকিৰিভেটা আৰক্ষী থানাত গোচৰ ৰুজু কৰে যদিও বৰ্তমানলৈও আৰক্ষীয়ে সন্ধান নোপোৱাত ভাগি পৰিছে পত্নী তথা কণমানি জীয়ৰী। উপায়ন্তৰ হৈ পত্নীয়ে সংবাদ মাধ্যমৰ কাষ চাপি সহায় বিচাৰিছে ৰাইজৰ। ঘৰ ভেলাবৰী। কেতিয়া গৈছিল? ডিচেম্বৰ 16 তাৰিখে অৰুণাচল কাম কৰিবলৈ গৈছিল। কাম কৰিব গৈছিলে। অকলে গৈছিল নে বেলেগ কোনোবা গৈছিলে? আৰু 4জন গৈছে। তেওঁলোক ক'ত আছে বৰ্তমান? তেওঁলোকে অৰুণাচলতে আছে। আপোনালোকে খবৰ পাইছে? খবৰ মানে মোক তাৰ পৰা খবৰ জনাইছে, যাৰ মোবাইলটো লৈ গৈছিলে মানুহজনে, সিয়ে আহি গৈছে। খবৰটো জনাইছে নিৰ্দোষ হ'ল বুলি, নাইকিয়া হৈছে বুলি। তেওঁলোক মানে তাতে আছে, তেওঁলোকে আপোনাক খবৰ দিছে? খবৰ দিছে। তেওঁলোকক কি বুলি কৈ গৈছে বুলি? তেওঁলোকক মানে কৈ যোৱা মানে সিহঁতে ৰ কৈ আছিলে মানুহজন, তাৰমানে সি দৌৰি সি তাৰমানে নাইকিয়া এঠাইত যাওঁতে নাইকিয়া হৈ থাকিলে। তাৰপিছতে সিহঁতে বিচাৰি গ'ল, তাৰপিছতে সিহঁতে নাপালে মানুহজনে। শেষত আপুনি কেতিয়া ফোন কৰিছিলে? তেখেতলোক কেতিয়া কথা কৈছে? শেষত 6:30মান বজাত ফোন কৰিছে। মানে হেৰুৱা দিনাখন? হেৰুৱা দিনা ৰাতিপুৱা 6:30মান বজাত। না কোনো সন্তুলনে নাই। এতিয়া আপোনালোকে থানাত জনাইছেনে খবৰটো? থানাত জনাইছিলোঁ। তাৰপিছতে থানা বিচাৰি কৰিছে বোলে সেই থানাই। তাৰপিছত এতিয়া কৈছে বিচাৰি আছোঁ, আমি পোৱা নাই বুলি কৈছে। এয়া 4-5 দিনমানৰ পিছতে খবৰটো জনাইছে। মানুহজনক যদি ক'ৰবাত দেখে আপোনালোকে এইটো ফোনৰ নম্বৰতে ফোন কৰি আমাক খবৰটো জনাব। চলিব কৰিব অসুবিধা হৈ আছে, ছোৱালী এজনী আছে। তেখেতে আছিলে। মানুহজনৰ বাহিৰে মোক কোনোৱে নাই, মোক এতিয়া মানুহজনকহে লাগে। এতিয়া আপোনালোকে পালে কৰিলে আমাক খবৰ জনাব, তেতিয়া আমি গৈ মানুহজনক লৈ আহিম। পত্নীৰ লগতে পৰিয়ালৰ আহ্বান, কোনো সদাশয় ব্যক্তিয়ে দুলালৰ সন্ধান পালে 9395416273 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালে। ব্যুৰ ৰিপৰ্ট, RNA নিউজ, আসাম।